উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 100 বছৰত ভৰি দিলে। এই বিদ্যালয়খনৰ 100 বছৰীয়া যি গৌৰৱ উজ্জ্বল যাত্ৰা, এই যাত্ৰাৰ স্মৰণ কৰি অনুষ্ঠিত কৰা বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আহি আছে। আমি সমূহ ৰাইজকে ৰাজপথৰ কাষত অৱস্থান কৰি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এই অংশগ্ৰহণকাৰীসকলক উৎসাহ উদ্দীপনা যোগাবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা খন্তেক সময়ৰ পিছতেই আপোনালোকৰ মাজেদি অতিক্ৰম কৰিব। আমি সমূহ ৰাইজকে ৰাজপথৰ কাষত অৱস্থান গ্ৰহণ কৰি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে উৎসাহ উদ্দীপনা যোগাবৰ বাবে আমি অনুৰোধ জনাইছো। 1925 চনৰ 19 ফেব্ৰুৱাৰীত জামুগুৰি হাটৰ বহু শিক্ষানুৰাগী অগ্ৰজ পুৰুষাৰ অশেষ প্ৰচেষ্টাত গঢ় লৈ উঠা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 100 বছৰত ভৰি দিলে। এই 100 বছৰীয়া যি গৌৰৱ উজ্জ্বল যাত্ৰা, এই গৌৰৱ উজ্জ্বল যাত্ৰাক স্মৰণ কৰাৰ বাবে শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শতবৰ্ষ অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী